এই ৰাস্তাৰ অৱস্থা, এটা গাড়ী আহিলে এটা গাড়ী যাব নোৱাৰে। আৰু এনেকুৱা নহয় যে কিবা বেলেগ ৰাস্তা আছে যাবলৈ, কিবা নাই, একো ৰাস্তা নাই, পুৰা একদম। আমি যোনটো ৰাস্তা দি আহিছোঁ এইটোৱে ৰাস্তা হয়। আহি আহি পুৰা একদম বৰিং লাগি আছে। বোলে ট্ৰাক চব আমাৰ ৰখি আছে। আমি এতিয়া আছো ডবকা। কালি ৰাতি আহিলোঁ, এতিয়া থাকিলোঁ। এইটো মোৰ লগৰৰ গাড়ী, লগৰ কিৰিম, এইটো আমাৰ গাড়ীটো। ফাৰ্ষ্ট এতিয়া আমি গৰমত আহিছোঁ গা ধুবলৈ। মানে 2 দিন হৈ গ'ল ক'তো গা ধোৱা জাগাও পোৱা নাছিলোঁ, অপশ্যন পোৱা নাছিলোঁ। তো ইয়াতে চবতকৈ ফাৰ্ষ্ট আজি পূৰা পানী ঢালোঁ। তো এইফালে বেক কেমেৰাটো এইফালে চাব পাৰে সঞ্জয় ভাইও পূৰা একদম গা ধুই এই কি কৰি আছে ক'ত ক'ত পানী মাৰি আছে। ধু গা ধু এতিয়া মেইনটেইনটো ভাল। আৰু ফাৰ্ষ্ট ব্লগত কমেণ্ট এটা আহিছিল যে হেৰি ট্ৰাক ড্ৰাইভাৰে কিমান কামাই, কি কথা, কিমান কৰিব পাৰি। অ'কে, কম এইটো ভিডিঅ'টো চাই ল'ব, পিছত কম দিয়ক। বন্ধুসকল, মানে ইমান টাইম আমি ইয়াতে আমাৰ সঞ্জয় কোনোবা লগৰ এটা আছিল, তো তাত মানে তাৰপিছত নাস্তাও বনালোঁ। এতিয়া চবতকৈ ফাৰ্ষ্ট এতিয়া আমি যাওঁ বজাৰত যাই পিনে পইচাটো কেছ ওলাই লওঁ। আমাৰ লগত ATM নাই, ষ্ট'ৰৰ পৰা ওলাম। তাৰপিছত চিকেন অলপ লৈ লওঁ অলপ। তাৰপিছত গ্ৰীণ ভাইৰ গাড়ীখন যে ষ্টাৰ্ট হোৱা নাই, সেইখন ষ্টাৰ্ট কৰিব আছে। তো এইফালে ভিউজটো চাব পাৰে, ভিউজটো জালিয়া লাগিছে, বেয়া লগা নাই। জেগাটো ভাল, মানে পুৰা একদম গছ গছনি দি ভৰা, বা ইমান মানে গাড়ী চাড়ীও কম চলি আছে, ভাল লাগিছে। হেল্ল', ক'তকৈ ফাৰ্ষ্ট এইখন দোকানত সুধিলোঁ যে কেছ দিব নেকি। তাৰপিছত দোকানীয়ে ক'ল যে আগত যাই পিনে এখন দোকান আছে তাতে। তো আমি আগৰ পিনে যাব ওলালোঁ। এইটো না ATM মানে মিনি ইয়াতে আমি কেছ পইচা লৈ ল'লোঁ। ইয়াৰ পৰা কেছ পইচা লোৱা হ'ল। এতিয়া মাংসটো লওঁ গৈ যাই পিনে। তো গ্ৰীণ ভাইহঁতক ক'লোঁ যে তহঁতে মাংসটো ল, আমি যাই থাকোঁ, তাতে যাই পিনে মাংসটো বনাওঁ। আমি ইয়াতে শ্বপিং কৰিব গৈছোঁ। তো গ্ৰীণ ভাইটি আৰু মই আৰু সঞ্জয় এই দোকানখনত আহিলোঁ। আহি পিনে অলপ কিবা গৰম দি আছে ন, বহুত ঠাণ্ডা কিবা খাওঁ, অলপ চিখৰ কিবা অলপ খাওঁ। জাগাটো চাব পাৰে ডাউকাই। আমি 150 কিলোমিটাৰমানহে আহিলোঁ। এতিয়াও আৰু 400-350 কিলোমিটাৰ যাবই আছে আগত মণিপুৰলৈ। তো যাই থাকিম লাহে লাহে। তো এতিয়া চবতকৈ ফাৰ্ষ্ট আমি গ্ৰীণ ভাইৰ যোনখন ট্ৰাকখন ষ্টাৰ্ট হোৱা নাই, এই ট্ৰাকখন আমাৰ ট্ৰাকেদি মানে কিবা কৰি মাথা খাটাই পিনে আমি এতিয়া ষ্টাৰ্ট লগাম। তাৰপিছত ষ্টাৰ্ট লগাই পিনে ভাত খাই পিনে আমি তাৰপিছত ট্ৰিপটো কণ্টিনিউ কৰিম। আমি ইয়াৰ পৰা আকৌ আমাৰ যোনটো 350 কিলোমিটাৰ যাব আছে আগত যাম আমি। এই গাড়ীখন আমি ঠেলাম, ডাউন হৈছে না।
কেনেকৈ কৰোঁ না তো ফাইনেলি এখন গাড়ী ষ্টাৰ্ট হৈ গ'ল ষ্টাৰ্ট কৰি দিলোঁ এখন গাড়ী আমাৰ লগৰে হয় এতিয়া আমাৰো কেতিয়াবা হ'ব পাৰে ইয়াৰ পৰা কেইটামানত ওলাবি এতিয়া ভাত চাত খাই ওলাম ইয়াৰ পৰা আৰু নো এণ্ট্ৰি আছে বোলে আজি ক'ৰবাত 90 আছে 90 তো এনে ডিমাপুৰ 90 তিনিটা বজাতে খোলে এতিয়াতো 90 নাই বাইপাছ আছে বকলীয়া বাইপাছ আছে এতিয়া ডাইৰেক্ট লেচু গেট ওলাব পাৰে বাইপাছেদি 3 দিনেই হ'ব আহি আজি না এতিয়া আজি আমি ভাত খাম ভাত চাত খাই ৰাতি এতিয়া ভাত চাত খাই দুপৰীয়া মানে ওলাই যাম আৰু বাকী চাই থাকিব ভিডিঅ'টো আগত পাব আৰু এতিয়া বাজে দুপৰীয়াৰ এটা তো গৰমৰ কাৰণে আমি চবে বাহিৰতে পাটি পাৰি বহি লৈছোঁ আৰু ভাতো হৈ গ'ল চাগে তো এতিয়া আমি হাত ভৰিটো চবতকৈ ফাৰ্ষ্ট ধুই লওঁ ইয়াতে তো এইফালে হাত ভৰিটো ধোৱাৰ পিছত আমি ভাতটো খাই ট্ৰিপটো আমাৰ আকৌ কণ্টিনিউ হৈ যাব আমি আকৌ মণিপুৰৰ ৰাইডটো কমপ্লিট কৰিম তো ইয়াতে আমাক বহিব দিছে ধুনীয়া কৰি তাৰপৰা পাটি চাটি পাৰি দিছে তলত গৰম চবে আমি লগৰবোৰ মিলি গ্ৰীণন ভাইৰ ঘৰতে এসাঁজ বোলো ভাত খাই ল'লোঁ বাই 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 আমি এতিয়া লগৰ দুটাত ভাত চাত খাই এতিয়া গাড়ীখন ওলালো ওলাই পিনে যাওঁ এয়া বন্ধু এই আমাৰ বন্ধু এটাই সঞ্জয় বাৰু আগৰ পৰাই চিনি পোৱা হয় না আগৰ পৰাই চিনি পোৱা বোলো মই ফাৰ্ষ্ট টাইম এডত আহিলো ধুনীয়া কৰি মাংস দি ভাত খোৱা না গৰমত নক'ব বন্ধু একদম অৱস্থা বেয়া আমি গৈছোঁ গৰমত ক'ব কাপোৰ পিন্ধিব নহয় আরে পুরা গরম দি আছিল না রোদ দি আছিল ওরা ওরা হয়ে গেছে না কিছুমানে একেলা খুন্দা মাৰি থৈ গুচি যায় বেছি স্পীডত চলাই যায় তাইতো এটা দিব হয় না ভাই এই কোৱালিটি নাই এই বেলেগ চলাইছে গমেইটো গৰু দেখা সেইটোৱেতো পুৰা মাছৰ খানা গেলা পুৰা ভেটা দি আছে মাছতে না কি হ'ল মৰব এই কিয় চুচাইড কৰাবে চুচাইড কৰিব ইচ্ছা কৰিছে তো এতিয়া আমি আছাম পাৰ হ'লো ইয়াতে আমি ভিডিঅ' কৰিব নোৱাৰোঁ এনেই অলপ দেখাই দিছোঁ জাষ্ট মানে চেকিং পোষ্ট আউট আছে বকলীয়া এতিয়া আমাৰ চেকিং হ'ব আমাক চেকিং কৰিব আগত যাওঁ আছাম পাৰ হৈ গ'লো আমি পুৰা
লগটো ভাঙিলেতো আৰু হেৰি কৰা নাযায় না মারবা লাগে চকলেট বহিটা ঠান্ডা হবে আইস হয়ে যাবে এই ঠান্ডা কথা খাওয়ালো ঠান্ডা হয়েছে আবার থেকে বল ইয়াতে পুৰা ট্ৰাকৰ ফেক্টৰী খুলি দিছে বন্ধ আছে না রাস্তায় ইয়াত ট্ৰাক এনেকা লাগে যে ট্ৰাকৰ শ্বৰুমে খুলি দিছে নেকি ইয়াতে ৰাস্তা বন্ধ কাৰণে যাব পৰা নাই কোনো এই বস্তি বালি ইমান কিবা ট্ৰাক মানে ট্ৰাক আৰু আছে সাইড কৰিব লাগে খোলা আছিল আগত গেটৰ ওচৰত সেইকাৰণে আমি ভাবিছো এইপিনে খোলা আছে এতিয়া এই চব বন্ধ কি খবৰ ৰং ৰাস্তা ভাই থ্যাংক ইউ আমি অসম পাৰ হৈ গলো না আমি এতিয়া বাংলাদেশী এইয়া হনুমান মহাৰাজ দেখা পাইছো আপোনালোকে বা দেখা পাইছে না নাকি আপোনাৰ দেখা নাই এইয়া হনুমান আমাৰ মন্ত্ৰী কি দরজাটা মারবো না লাগে লাগানা দরজা লাগানা লাগানা তো গিলি গিলি চম্পা বৰষুণ হৈ গ'ল খেলা ইমান গৰমত থাকিব নোৱাৰি হয় না এতিয়া পুৰা ঠাণ্ডাত থাকিব নোৱাৰিম আমি হয় না
ফাইনেলি বৰষুণ দি অলপ ঠাণ্ডা পৰি গ'ল। বহুত জেগাত মানে ন' এণ্ট্ৰি লগাই থৈ দিছে, তো এনেকুৱা আমি লাহে লাহে ৰখি পিনে আগুৱাই যাই গৈ আছোঁ। আৰু এতিয়া আগত ক'ৰবাত যাই পিনে ৰখিম অলপ, তাৰপিছত এইটো কৰি শুই থাকিম, তাৰপিছত ডে 3ত লগ পাম। এতিয়ালৈতো আমি মানে বনোৱা ব্যৱস্থাটো কৰা নাই, তো সেইকাৰণে মানে ওচৰৰ ৰেষ্টুৰেণ্টৰ পৰাই বস্তু আনি খাই আছোঁ। আগত আমি নিজে বনাই পিনেও খাম, তো সেইবোৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰোঁ। থেংক ইউ গাইজ, লাভ ইউ ছ' মাছ। ব্লগটোতো এইখিনিতে সমাপ্ত কৰিমেই আৰু মানে এতিয়া 5টা বাজি গ'ল আৰু আগত মানে 2 কিলোমিটাৰ 3 কিলোমিটাৰ আগত ন' এণ্ট্ৰি লগাই ৰাখিছে, আমাক যাব নিদিব। তো তাতে অলপ ৰেষ্ট লৈ মানে লাইন লাগি যাম। তো ব্লগটোতো ডে 2টো যদি ভিডিঅ'টো চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।